ফুল চুলটো নিদিয়ে এতিয়া আধা বিয়া হ'ল মোৰো বিয়াখন বা কেতিয়া আহে নহয় তিনিটা কোচটো ভালকে দিয়া ৰবা মই কৈ আছোঁ Hello everyone, this is Salma and welcome to my YouTube channel. আমি এতিয়া মৰ্নিং এতিয়া বহি আছোঁ আৰু আজি থাম্বনেল আৰু টাইটেল চাই অলৰেডি গম পাইছে যে মই যাম আজি মোৰ বান্ধৱীৰ বিয়াত বিয়াখন অকণমান দূৰ আছে তুমি যাবা নেকি বিয়াত যাবা হ'ব দিয়া যাবা ঠিক আছে তো এতিয়া মই উঠিছোঁ ৰাতিপুৱা এতিয়া মই চাহ তাহ খাই লওঁ তাৰপাছত ওলাই মেলি আপোনালোকক মই দেখ এতিয়া ধুনীয়াকৈ মই চাহ তাহ খাই লওঁ ৰ'দত অকণমান বহিছোঁ ঠাণ্ডা লাগি আছিলে আৰু তাৰপাছত মই ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ আকি Hello everyone. Hello everyone. This is Salma. And this is Salma. This is Akib. This is Akib. This is Akib. This is Enoy. This is Akib. This is Akib. And welcome back to my channel. Channel Noy. Channel. মই তো ধৰি আছো পুৰা ডিম একদম দাঁতকেইটা লৈ কেনে আহিব এয়া চাওক আজি আমি কি ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ ইয়াক দেখাই নাপাই যে আন্ধাৰত ছানলাইটে নাই বেচেৰাৰ ফালে আৰু মই পিন্ধিছোঁ আজি এনেকুৱা মেখেলা চাদৰ আৰু আমি দুইটাই ওলাইছোঁ কিহৰ কাৰণে আপোনালোকে অলৰেডি গম পাইছে মোৰ টাইটেল আৰু থাম্বনেল চাই মই আজি বিয়া খাব গৈ আছোঁ মোৰ বান্ধৱীৰ বিয়া মোৰ বহুত ভাল বান্ধৱী হয় তাই আমি একেলগে পঢ়িছিলোঁ এতিয়া আমি চানমাৰি পালোঁ ঘৰৰ পৰা ওলালোঁ আৰু তাইৰ গিফ্টটো কৈ পাহৰিয়ে গৈছিলোঁ যদি গিফ্টটো নানিলোঁ হয় এতিয়া হৈছে আৰু ইমান ধুনীয়াকৈ কিনি পেকিং চেকিং কৰাইছোঁ আৰু গিফ্টটোত কি আছে আপোনালোকে চাই লওক আৰু এইটো মই তাইৰ বিয়াৰ কাৰণে গিফ্ট কিনিছোঁ এইটো ডিনাৰ ছেট হয় 28 পিচৰ এনে একবাৰ আপোনালোকক আনবক্সিং কৰি দেখাই দিওঁ আৰু এয়া হৈছে প্লেট পেকেটটো ভালকৈ মাৰিব লাগিব এনেকুৱা আছে প্লেট ভালকৈ এতিয়া পেকিং কৰিম কাৰণে মই আপোনালোকক দেখাই দিছোঁ আৰু একবাৰ আনবক্সিং কৰি পেকিং কৰাৰ পিছত দেখাব নোৱাৰিম কালি মৰ্ণিংটো ওলাব লাগিব যদি যাব লাগিব ইয়াতে আছে বাতি ইয়াতে আছে এনেকুৱা বাতি দুটা এয়াই আৰু মই এতিয়া পেকিং কৰি মই মৰ্ণিং যোৱাৰ পৰা ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিম মই ৰাতি পেকিং কৰি আছিলোঁ নিজে তাইৰ কাৰণে ত' সেয়াই আৰু এতিয়া আমাৰ যাত্ৰাটো ষ্টাৰ্ট কৰিছোঁ গোটেই ভিডিঅ'টো চাব ভালকৈ ধুনীয়াকৈ দেখাম তাইৰ বিয়াখন আৰু তাইৰো বিয়াৰ এটা মোৰ তাত মেমৰি থাকিব ধুনীয়াকৈ ভিডিঅ'টো তাইও চাব পাৰিব গতিকে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া গৈ আছোঁ চানমাৰি পালোঁ ব'লক আমাৰ ইয়াতে 1 বাজিলে গুৱাহাটীৰ পৰা ওলাব পৰা নাই আমি এতিয়াও ভৰলতে আছোঁ ভৰলৰ পৰা যাওঁতে চাগে 1 ঘণ্টা 2 ঘণ্টামান লাগিব ইমান ট্ৰাফিক তোমাৰ খং উঠিছে উপায় নাই মই কি কৰিম মই পানী আনিছোঁ আহি এতিয়া বাইহাটা চাৰিআলি ফালে যোৱা ৰাস্তাটোত মই ইয়াতে আছোঁ এইফালে বাইহাটা চাৰিআলি চাই আছোঁ মানে মই ইয়াত বহি আছোঁ গাড়ীত কাৰণ ফাষ্টেগৰ কিবা এটা প্ৰব্লেম হৈছে টোল গেটৰ কিবা এই নাজানো মই এইবিলাক সি ঠিক কৰিব গৈছে মই ইয়াতে বহি আছোঁ আৰু ইয়াৰ পৰা চিধা আমি যাম বাইহাটা চাৰিআলিৰ পৰা তাইৰ মানে ঘৰত বেজেৰা ফালে যাব লাগিব মেপ চাই যাম আৰু চিনি নাপাওঁ তাৰমানে আচৰিত লাগে একেলগে পঢ়ি আছিলোঁ তাইৰ আজি বিয়া আধা বিয়া হ'ল মোৰো বিয়াখন বা কেতিয়া আহে এতিয়া আমি আকৌ আমাৰ যাত্ৰা ষ্টাৰ্ট কৰোঁ বাইহাটা চাৰিআলি ফালে বাইহাটা চাৰিআলিৰ পৰা আমি ৰাইট চাইডে যাব লাগিব বেজেৰা ফালে তাইৰ ঘৰ আমি ফাইনেলি পাই গ'লোঁ তাইৰ বিয়া মানে ভাবিছোঁহে এইখনে হয় লোকেশ্যন মতে এইখনে তাইৰ বিয়া আৰু আমি
এতিয়া বিয়াত এণ্টাৰ কৰিম অ' মাই গড দুনিয়াৰ জাম লাগিছে ঐ বিয়া নাপাওঁতে আগত অকণমান ৰখি কাপোৰযোৰ ঠিক কৰি লৈছোঁ কাৰণ ইমান দূৰ গাড়ীত বহি আহিছোঁ গোটেই কাপোৰযোৰ একদম বেয়া হৈ গৈছে নহয় তিনিটা কোচটো ভালকৈ দিয়া ৰবা মই কৈ আছোঁ তিনিটা যে এই প্লেটকেইটা তিনিটা জাপি দিয়া ভালকৈ একে সমান কৰি দিয়ে এনেকুৱা এনেকৈ এয়া মই বিয়াত সোমালোঁ আৰু তাইক লগ পালোঁ বহুত ভাল লাগিল তাইক লগ পাই তাইক কইনা হিচাপে চাই মই বিচাৰোঁ তাই যেন সদায় এনেকৈ সুখত থাকে তাইৰ আগন্তুক বিয়াৰ জীৱনটো যেন বহুত ভাল হয় এইজনী হৈছে বৰ্ষা আমি নীলোফাৰ মই বৰ্ষা আমি সকলোৱে একেলগে পঢ়িছিলোঁ গুৱাহাটী কলেজত আৰু এতিয়া খাবলৈ আহিছোঁ খোৱাত আছিলে খাচী মাংস মাছ মুৰ্গী দালি ভাজি মিঠাই দৈ সকলোখিনি আছিলে বহুত ভাল লাগিল বিয়াখন খাই আৰু মই ভাতকেইটা খাই গ'ল তাৰপিছত লগ পাইছোঁ নীলোফাৰৰ বিয়াৰ মিঠাই খাম এতিয়া খানা খালোঁ নেকি খানা খাইছে মিঠাইটো যেনেকুৱা মিঠা লাগে আহিবলগীয়া জীৱনটো যেনে সেনেকুৱা মিঠা হয় আৰু এইগৰাকী হৈছে আমাৰ মৰম লগা কইনাৰ মৰম লগা মা এইজনী আমাৰ কইনা কিন্তু মোৰ কপিৰাইট লাগি যাব মোৰ কৈ যাবৰ কৰিব লাগিব তই ক কিবা ভাগৰ লাগি গৈছে বিয়াত নীলোফাৰৰ বিয়াটো কেনেকুৱা লাগিছে তোৰ মনটো বহুত বেয়া তাইৰ বেষ্ট ফ্ৰেণ্ড হয় নীলোফাৰ তাই ইমান বছৰৰ পৰা একেলগে আছে কিন্তু বেচেৰি আজিৰ পৰা নীলোফাৰ অকলশৰীয়া কিয় মই আছোঁ নহয় টাইমেই নহয় তোৰ নাই এইবাৰ লগ কৰিম মোৰো বেয়া লাগিছে জানানে মই ভাবিছোঁ যে এই বিয়াখনৰ আগত এবাৰ লগ কৰিম লাষ্ট টাইমটো তই গ'লি তেতিয়া মই তাইক ক'লোঁ তই মোক ক'লে কিন্তু যাব পাৰিলোঁ হয় এইটো চানডে মই ফ্ৰী যাম এইবাৰ আমি একেলগে যাম দেই আজি আমি বিয়া চিয়া খাই ল'লোঁ বহি আছোঁ এতিয়া ঘৰত যাওঁ মানে কি 4টা বাজি গ'ল এতিয়া যাওঁতে যাওঁতে দেৰি হ'ব এনেই আজি ইমান জাম আছিলে আহোঁতে সেইকাৰণে গাড়ী আনিব গৈছে আৰু এইখন আছিলে তাইৰ বিয়া মই বিয়াৰ পৰা আহিছোঁ আহি ভাবিছোঁ ইমান ধুনীয়াকৈ যিটো নাহোঁ কেতিয়াও আজি আহিছোঁ সেইকাৰণে মই এতিয়া অলপমান ফটো তোলোঁ কেমেৰাও আছে যিহেতু নীলোফাৰৰ লগত ফটো তুলিলোঁ সেইবিলাক আপলোড দিম ইনষ্টাত চাব পাৰিব আৰু এতিয়া এটা ধুনীয়া লোকেশ্যন আহিছোঁ ইয়াত খেৰৰ মাজত শুকান খেৰৰ মাজত মই থাকিম আৰু মোক ফটো তুলিব বিয়া খাই আহি বেছি ভিডিঅ' বনোৱা নাই কাৰণ ভাগৰ লাগিছিলে মই ধুনীয়াকৈ শুই আহিছোঁ আৰু ফটো তোলাতে লাষ্ট মই দেখালোঁ যে ফটো তুলিব গৈছিলোঁ সেইখিনিয়ে আচল কথা ৰীল বনাওঁতে টাইম গৈছে ৰীল বনাওঁতে টাইম গৈছে একো হৈ অহা নাই তাৰপাছত এতিয়া গুৱাহাটী পালোঁ আমি বৰলো আৰু এতিয়া গৈ আছোঁ এতিয়া আমি ঘৰত নাযাওঁ মানে আমাৰ ইয়াৰ নতুন যোনটো প্ৰজেক্ট আহি আছে মুভি এখন সেইখনৰ মানে আজি কি কয় স্ক্ৰিনিং বুলি স্ক্ৰিনিং আছে তো সেইটো আমি চাব যাম মানে শেষেই হ'ল চাগে 7টা বজাত তথাপিও আৰু এবাৰ দেখা দি আহোঁ ডাইৰেক্টৰৰ ঘৰত তো সেয়াই তাৰপাছত আৰু ঘৰত যাম আৰু চিধা এতিয়া পালোঁ এইটো কি হয় জাজ ফিল অ'কে ৰেকৰ্ড কৰি আছে নেকি এইবোৰ মই চব দি দিম তোমাৰ পোষ্ট তোমাৰ কথাবিলাক যদি দি দিওঁ তেনেহ'লে মোৰ ভিডিঅ' 1 মিলিয়ন আহি যাব 1 মিলিয়ন ভিউজ তোমাৰ যদি বদমাচি কথাবিলাক দি দিওঁ এতিয়া আহিলোঁ আমি ফুলৰ দোকানখনত চানমাৰীত থকা তাতে মোক ৰ'জ এটা দিলে আৰু লগতে কিবা বুকে লাগিছিলে তাক সেইটো বনাই দিলে
আৰু এতিয়া মই ঘৰ পাম আমি ঘৰৰ ৰাস্তাত আছো স্ক্ৰিনিঙত গ'লো গৈ অকমান চালো বেছি টাইম থাকিব নোৱাৰো কাৰণ দেৰি হৈছে অলৰেডি এতিয়া তাতে 8টা বাজিছিল আৰু যদি গোটেই মুভিখন চাই আহিলো হয় তেনেহ'লে 9টা 9:30 বাজিল হয় আৰু সেইকাৰণে ঠাণ্ডাও সেইকাৰণে মোক থৈ আকৌ যাব কাৰণ যিহেতু তাতে ভিডিঅ'গ্ৰাফি কৰিছে চিনেমেটোগ্ৰাফি গতিকে যাব লাগিব এডিটিঙো কৰিছে বাকী পিছতলৈকে দেখাম বাৰু মুভিখন আপোনাক লিংক চিংক দিম কিয় পাৰিলে এতিয়া ঘৰ পালো গতিকে আজিৰ ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক এটা কৰিব পাৰিলে কমেণ্ট এটা কৰিব লগ পাম খপককে নতুন ভিডিঅ' পুটুককে টিল এণ্ড টেক কেয়াৰ বাই বাই খপককে পুটুককে নহয় বহুত দিন হৈ যায় মোৰ ভিডিঅ' দিওঁতে এনিৱেজ বাই বাই